অতীত কালতে প্ৰকৃতিৰ অৰিহণাৰ জৰিয়তে মানুহে কৃষিকাৰ্যৰ উপৰিও গীত-মাত, নৃত্য-ভংগীমা আৰু বাদ্যযন্ত্ৰ আদিৰ সমল গোটাবলৈ সমৰ্থবান হৈছিল। কৃষিকাৰ্যৰ উদ্দেশ্য ৰাখিয়েই মানুহে ঢোল, তাল, টকা, গগনা, পেঁপা, বাঁহী আদিৰে আকাশৰ বৰষুণ জাককো আহ্বান কৰাৰ উপৰিও পৃথিৱীক যৌনাসক্ত কৰিবলৈও তেওঁলোকে চেষ্টা কৰিছিল। এই কাৰ্য স্বতঃস্ফূৰ্তভাৱে কৰা হৈছিল আৰু এতিয়াও পৰম্পৰাভাৱে অব্যাহত আছে বিহুৰ মাজেৰে। অৱশ্যে এই বিহুতেই ডেকা গাভৰুসকলে মুকলি পথাৰৰ বৰগছৰ তলত মনৰ কথা প্ৰকাশ কৰিবৰ কাৰণে লগ লাগিছিল আৰু তাত তেওঁলোকে এটা অনুষ্ঠান কৰিছিল। গীত মাত আদিৰে মনৰ কথা প্ৰকাশ কৰা আৰু মনৰ কথাবিলাক কটাকটি কৰা এই অনুষ্ঠানটোকেই মুকলি বিহু বুলি কোৱা হয়। মুকলি বিহুৰ এইখিনিতে কেইটামান প্ৰয়োজনীয় নিয়মৰ কথা মই অৱগত কৰিবলৈ লৈছোঁ। মুকলি বিহুত পৈণত ডেকা গাভৰুৱেহে অংশগ্ৰহণ কৰিব পাৰে। দলটোত এজন বা দুজন অপৈণত ডেকা গাভৰু থাকিলেও সেই দলটো গ্ৰহণযোগ্য নহয় বুলি বিবেচিত হয়। মুকলি বিহু প্ৰতিযোগিতাৰ আৰম্ভণিৰ পৰা শেষলৈকে সমিতিৰ নিৰ্ধাৰিত সময়মতে গীত-মাত, নাচন-বাগন বা বাদ্যযন্ত্ৰ আদি পৰিৱেশন কৰিব লাগিব। এইটো মুকলি বিহুৰ অতি প্ৰয়োজনীয় কথা। মুকলি বিহু দলত অতি কমেও 4জনী পৈণত গাভৰু লাগে বা তাতকৈ বেছি, নতুবা ডেকা গাভৰু সমান হ'লেও হয়। এই মুকলি বিহুত যি গগনা, টকা আদিৰ শব্দ নতুবা গাভৰুসকলৰ গীত মাতৰ সংকেত যেতিয়া পাব তেতিয়া ডেকাসকল প্ৰৱেশ কৰিব, নতুবা বিহু মৰা চলেৰে ডেকা গাভৰু আটাইয়ে একেলগে প্ৰৱেশ কৰিব পাৰিব। আৰু এইখিনিতে প্ৰধান কথা হ'ল যিটো নৃত্যৰ কথা লৈ গৈছোঁ। নাচনীয়ে মূৰৰ ওপৰত নিনিয়াকৈ ম'হৰ শিঙৰ দৰে ভাঁজ কৰি হাতৰ ঠাৰি ভাঁজ খুৱাই হাত মেলি কঁকাল ভাঙি ভাঙি নাচিব লাগিব। তাৰোপৰি হাতৰ সৰু গাঁঠিত হাতৰ তলুৱা ভাঙিব লাগিব আৰু কঁকালৰ পিছফালে হাতৰ পিঠি থৈ নাচনীয়ে সোঁ আৰু বাওঁ পিনে মুখ ঘূৰাই কঁকাল ভাঙি ভাঙি নাচিব আৰু
বাওঁ বাহুৰ পিনে মুখ কৰি কঁকাল ভাঙি ভাঙি বুকু উঠা নমা কৰিব লাগে। ইয়াৰ পিছতে কঁকালত হাত দুখন থৈ কঁকালৰ পৰা ওপৰ অংশ গাভৰুৱে চাৰিওফালে ঘূৰাই বতাহ লগা গছৰ দৰে হালি জালি নাচিব লাগে। ইয়াৰ উপৰিও হাত মেলি টাকুৰি ঘূৰা দি ঘূৰি ঘূৰি নাচিব লাগে। এখন হাত খোপাত থৈ আনখন হাত কঁকালত দি কঁকাল ভাঙিব লাগে, নাইবা দুয়োখন হাত খোপাত দি কঁকাল ভাঙি ভাঙি নাচিব লাগে। নাচনীয়ে নাচবোৰৰ লয় লাসৰ মাজতে মিচিক মাছাক হাঁহিৰে নৃত্য আকৰ্ষণীয় কৰিব লাগে। এইটো বৰ প্ৰয়োজনীয় কথা। তাৰোপৰি বিহুৱাই পেঁপা মাৰোঁতে নাচনীয়ে চাৰিওফালে ঘূৰি হালি জালি নাচিব লাগে। নাচনত আগবাঢ়োতে নাচনীয়ে সামান্যভাৱে ঢেঁকী দিয়াৰ দৰে ডোব দি দি নাচিব লাগে। নাচনীৰ ভৰিৰ টিপনি ধৰি মাটিৰ পৰা ভৰি বেছি ওপৰলৈ উঠোৱাৰ চেষ্টা নকৰি ডোব দি দি ইফালে সিফালে হালি জালি নৃত্য কৰিব লাগে। ইয়াৰ উপৰিও ডেকা গাভৰুসকলে নাচোতে গাত গা নলগাকৈ নাচিব লাগে। এইখিনিয়ে আজি বিহুৰ বিষয়ে চমুকৈ কোৱা হ'ল। আনদিনা অন্য দিশত যাম।